আমি ক'ব লাগিব যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মই এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে চাহ জনগোষ্ঠীয় লোকসকলৰ যথেষ্ট অৱদান আছে। যোন দিশতে নাচাওক, সাংস্কৃতিকভাৱে হওক, শিক্ষা দিশতে হওক, অন্যান্য দিশতে হওক। গতিকে চাহ জনগোষ্ঠীসকলৰ এইটো যিটো পৰম্পৰা আজিভাৱে পাতি অহা এইটো যিটো জাতীয় উৎসৱ, এই উৎসৱটোত চাহ জনগোষ্ঠীয় লোকসকলৰ এই যিটো বাগানৰ তেওঁলোকৰ যিটো বেতন বা তেওঁলোকৰ যিটো আজি এই হাজিৰা বিষয়টো, তেতিয়া চৰকাৰখনে কৰোঁ বুলি ক'লে সেইটো এটা মানে খুব খন্তেকৰ কথা, কিন্তু সদিচ্ছা অভাৱ। আমি দেখিছোঁৱে নহয়, ৰজাঘৰীয়াসকলে কেতিয়াও জাতি জনগোষ্ঠীসকলৰ ভাষা বুজি নাপায়। আৰু আমি ইমান সন্মিলিতভাৱে ইমান মৰমৰ বান্ধোনেৰে আমি বান্ধ খাই থকা চাহ জনগোষ্ঠীয় বা অসমত বসবাস কৰা জাতীয় জনগোষ্ঠীয় এই লোকসকলে আমি সংস্কৃতিবান মানুহ, আমি প্ৰত্যেকেই সংস্কৃতিক ভাল পাওঁ। সেইকাৰণে আমি অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰি অহা নাই। আমি প্ৰাক্তন আলফা স্বাধীন সমন্বয় সমিতিও আপোচ কৰা নাই আৰু ভৱিষ্যতৰ দিনতো আপোচ নকৰোঁ। আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিম আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ এই পৰম্পৰাটোত আমি ভাবিছোঁ যে ৰাজ্য চৰকাৰে এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ গ্ৰহণ কৰক, তাৰ প্ৰতি আমি আশা ৰাখিছোঁ। গতিকে সকলোৱে আমি মিলাপ্ৰীতি আমি বসবাস কৰাই এটা সমাজ ব্যৱস্থাৰ লগত গণতন্ত্ৰত আমি সকলোৱে মিলিজুলি থকা এটা অসমীয়া জাতি। গতিকে অসমীয়া জাতি অংগস্বৰূপে আছে এটা চাহ জনগোষ্ঠীয় লোকসকল। গতিকে আমি সকলোৱে আমি এটাই আশা কৰিম, চাহ জনগোষ্ঠীয় লোকসকল যাতে বিভিন্ন দিশত আগুৱাই যাব পাৰে, তাৰ কাৰণে আমাৰ যিটো ৰজাঘৰীয়াই যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।